আপোনালোক সকলোকে পম্পী কলিতা ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ মই উমানন্দ মন্দিৰলৈ, আৰু এই মন্দিৰটো আছে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত, আপোনালোক সকলোৱে জানে। এতিয়া মই আহিছোঁ ফেৰীত উঠিবলৈ, ফেৰীৰে যাব লাগিব সেই উমানন্দ মন্দিৰলৈ আহি আছোঁ। আপোনালোকক সেই উমানন্দ মন্দিৰটো গোটেইখিনি দেখাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। ফেৰীখন চলা আৰম্ভ হ'ল। আপোনালোকে দেখিছে ফেৰীখন যিখন পাহাৰ আছে, সেইখন পাহাৰতে আপোনাৰ উমানন্দ মন্দিৰটো অৱস্থিত। আমি এতিয়া তাত গৈ আছোঁ। বিভিন্ন ধৰণৰ বহুত যাত্ৰী আছে ইয়াতে, চাব পাৰিব। বহুত যাত্ৰী আহিছে। আমি পাই গ'লোঁ উমানন্দ মন্দিৰ। এতিয়া আমি ফেৰীখনৰ পৰা নামিম লাহে লাহে। আপোনালোকক দেখাই আছোঁ ভিতৰৰ পৰিৱেশটো। এয়া ফেৰীৰ পৰা নামি এতিয়া আহি আছোঁ ওপৰলৈ, চিৰিৰে বগাই বগাই ওপৰলৈ উঠিব লাগিব। মন্দিৰটো যিহেতু পাহাৰৰ ওপৰত আছে। এইখনেই হৈছে উমানন্দ মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ। এতিয়া আমি ভিতৰলৈ যাওঁ। লাইন পাতি আছোঁ মন্দিৰৰ ভিতৰলৈ সোমাবলৈ, যিহেতু বহুত মানুহ আছে। মন্দিৰৰ ভিতৰৰ পৰা সেৱালৈ ওলাই আহিলোঁ। আপোনালোকক মন্দিৰৰ ভিতৰখন দেখুৱাব নোৱাৰিলোঁ, কাৰণ মন্দিৰৰ ভিতৰত মোবাইল নিয়াটো নিষেধ আছে। আপোনালোকে আহিব, আহিলে নিশ্চয় গম পাব। বহুত ধুনীয়া হয়, ভিতৰখন চাই বহুত ধুনীয়া লাগে। এইটোৱেই হৈছে উমানন্দ মন্দিৰ। এই মন্দিৰটো আছে পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দ দ্বীপত। এই মন্দিৰটো এটি বুৰঞ্জী প্ৰসিদ্ধ মন্দিৰ। আহোম ৰজা গদাধৰ সিংহই এই মন্দিৰটো নিৰ্মাণ কৰোৱাইছিলে। এই মন্দিৰটোলৈ আহিবলৈ আপোনালোকে গুৱাহাটীৰ কাছাৰীঘাটৰ পৰা ফেৰীত উঠিব, আৰু তাৰ পৰা এই মন্দিৰটোলৈ আহিব পাৰিব। নিশ্চয় আহিব, আপোনালোকৰ বহুত ভাল লগা মন্দিৰ এটি। উমানন্দ মন্দিৰ দৰ্শন কৰি আহিলোঁ, সঁচাকৈ বহুত ভাল লাগিল। এতিয়া যাব আহিছোঁ, কিন্তু যোৱাৰ কাৰণে যিখন ফেৰীত আমি যাম সেইখন ফেৰী এতিয়ালৈকে আহি পোৱা নাই। ফেৰীখন আহি পালে আমি যাম। আৰু আপোনালোকেও যদি কেতিয়াবা আহিব বিচাৰে সেই মন্দিৰটোলৈ, তেতিয়াহ'লে গুৱাহাটীৰ কাছাৰীঘাটত ফেৰীত উঠিব লাগিব, যিহেতু মন্দিৰটো ব্ৰহ্মপুত্ৰ নদীৰ মাজতে আছে। চ' আহিব কেতিয়াবা, বহুত ভাল পাব।
এতিয়া ফেৰীখন আহি পালে আৰু ফেৰীখনত উঠিলোঁ। আমি এতিয়া এই ফেৰীখনত উঠি কাছাৰী ঘাটলৈ যাম। ফেৰীৰ পৰা নামিলোঁ আৰু এতিয়া মই ঘৰলৈ যাম। আৰু আমাৰ ভিডিঅ'টো আজিলৈকে এইখিনিতে সামৰণি মাৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে নিশ্চয় ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিম। থেংক ইউ।